মই চেনি আৰু বিস্কুট আনিব গ'লে চাহ আনি বনাব লাগে লগালগ হৈ যায় 10 মিনিট লগা নাই মোৰ আগতে 5 মিনিটো লগা নাই মই অহাৰ পিছত চাহ বনাব দিছে গাইছ সুপ্ৰভাত জনাইছোঁ সকলোকে মাত চাত ভাঙি আছে পুৱাই উঠিছোঁ উঠি মাক লৈ গ'লোঁ জলদি জৰবা মাত নালাগে চকু পুৰা ফুলি আছে আজি দিনটো সেনেকুৱা কাম নাই মাতছে সখীতে ভাত খাবা তাতে যাম দুপৰীয়া টাইমত তাতে যাওঁতে কিবা কিবি অলপ দেখাম তাক বাকী বিছনা পাৰে আৰু কেমেৰাটো ভাল নহয় দে গাইছ মোৰ মোবাইলত কেমেৰাটো ইমান খাচ নহয় কি কৰোঁ কি নকৰোঁ ভাবি আছোঁ মই ৰিটাৰ্ণ কৰি দিওঁ নেকি হ'ল চেকাটো পামচাৰ এই চেকাটো পুৰা পামচাৰ হৈছে যাব লাগিব বনাবা কেনেকৈ নিব পাৰোঁ চাওঁচোন যদি ঠেলাই দিব লাগে গাইছ 12 বাজি মোৰ চাই লওঁ একবাৰ বাইকৰ বাটলো পামচাৰ মাতি কিনে বহি আছোঁ দোকানত কি কৰিবি আৰু গাইছ অলপ সময় বহোঁ ভিডিঅ'টো আপলোড দি আছোঁ ভিডিঅ'টো আপলোড হওক তাৰপিছত ঘৰত যাম তাৰপিছত আহিম তাতে সখীতে ভাত খাব আছে এই দে আৰু লাইফ বুজি আছোঁ কষ্ট হৈছে নেকি হা কষ্ট হৈছে কষ্ট হৈছে হা হা ঘৰ মুচি আছে গাইছ কষ্ট হৈছে উপায়টো নাই না এইকেইদিন নাই কম লেতেৰা আছে ঘৰটো বাপৰে যি ধুলো ঘৰত আৰু ৰাস্তাটো ইমান বেয়া ধুলো আহে বৰষুণটো নাই আমাৰ সেইটো চাইড দি আছে কিন্তু বৰষুণ এতিয়া মজা আকৌ দি ল'ব নালাগে নকৰোঁ দিয়া তাই গাইছ আহিলোঁ টায়াৰ বাতি আছোঁ দে অলপ টাইম তেন্তে কামৰ নামত কাম কৰিছে দে পালা মাৰিছে তেন্তে হা এই কাম কৰা বঢ়িয়া এইটো এফালে আছিল পিছফালে বিলেই ঘৰৰে তাৰে 4টা পক্সেল ছিঙি দিলোঁ বাকী আছে বহুতকেইটা ৰাতি মানে মাংসৰ লগত যিটো বিলাহীটো দিব লাগিব না গাইছ চাকা চাকা যাব মানে মজা লাগিব খাই আৰু এফালে আছে মানে আমাৰ কেৰেলা লগা নাই লাগিলে খাব পাৰিম এনে অলপ চালো যায় কিনে লাগবা চিনা হোৱা নাই মই চেনি আৰু বিস্কুট আনিব গ'লে চাহ আনি বনাব লাগে লগালগ হৈ যায় 10 মিনিট লগা নাই মোৰ আগতে 5 মিনিটো লগা নাই মই অহাৰ পিছত চাহ বনাব দিছে আৰু কিনো ভিডিঅ' নাথাকা চান পাইৰ গাখীৰ নেকি হা কিহৰ গাখীৰ কোনে খাব পাইৰ গাখীৰ হা মোৰ ওলা হোৱা নাই কথা ক'ব পাৰিছে কাৰ হোৱা নাই ওলা মোৰ ওলা হোৱা নাই দেখছেনে গাইছ গাঁৱত সখীহঁতৰ ঘৰ তাতে ইমান ৰেডি হ'ব লাগে ৱাও চাওঁ কেনে কৰে মাথা ঘূৰাই গ'ল মোৰ য়েছ বিউটিফুল ৱাইফ এতিয়া যাব লাগে সখীৰে যাই কিনে আগত দেখা দিব লাগে গাইছ নহ'লে বেয়া হ'ব না মোবাইলটো ওলালে আরে হ'ব দে এই বলিঙে পৰি গেছি আজি হা গাইজ ব্লগটো শেষ কৰিছিলোঁ আহি গ'ল আকৌ চিকেন কোনে আনিছে হা মানুহটোৱে মই আনিছোঁ দে গাইজ এইটো চিকেন কিবা কিবি কৰি আছে এনেকৈ মিলাই কৰি আছে বনাম দে গাইজ দেখাই আছোঁ এফালে মাংসটো বহাই দিলোঁ আমি খাওঁ খোৱাৰ পিছত আপোনালোকৰ চাওক বাই বাই